বৰ্তমান সমগ্ৰ বিশ্বতে এটি চিনাকি নাম প্ৰাঞ্জল পাটিল। প্ৰাঞ্জল পাটিল হৈছে মহাৰাষ্ট্ৰৰ উল্লাসনগৰৰ এগৰাকী ২৮ বছৰীয়া যুৱতী। ২০১৬ চনৰ UPSC পৰীক্ষাত দেশৰ ভিতৰতে ৭৭৩ সংখ্যক স্থান লাভ কৰিছিল প্ৰাঞ্জলে। যোৱা ১৪ অক্টোবৰত কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমত অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰিছে প্ৰাঞ্জলে। UPSCৰ দৰে জটিল সৰ্বভাৰতীয় পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণ হোৱাটো হয়তো বহুতে সহজ কথা বুলি ভাবে যদিও সহজ নহয়। কিন্তু এগৰাকী দৃষ্টিহীনে এনে পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সম্ভৱনে? কিন্তু এই অসম্ভৱকো সম্ভৱ কৰি দৃষ্টিহীন প্ৰাঞ্জল পাটিলে এই পৰীক্ষাত অৱতীৰ্ণ হৈ ২০১৬ বৰ্ষত সফলতাৰে উত্তীৰ্ণও হ'ল। এবাৰ নহয় দুবাৰকৈ সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ এতিয়া প্ৰাঞ্জল পাটিল দেশৰ এগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়া। তিৰুৱনন্তপুৰমত ADC হিচাপে যোগদান কৰি প্ৰাঞ্জলে সংবাদ মাধ্যমৰ সন্মুখত ক'লে, জটিল কামতেই বেছি আনন্দ পোৱা যায়। সফলতাৰ আনন্দ লাভ কৰাৰ বাবে মানুহৰ কাম জটিল হোৱাটো উচিত। উল্লেখ কৰিবই লাগিব, প্ৰাঞ্জল পাটিল জন্মগত দৃষ্টিহীন নাছিল। প্ৰাঞ্জল তেতিয়া মহাৰাষ্ট্ৰৰ এখন পঢ়াশালীত পঢ়ি আছিল। তেতিয়া বয়স আছিল ৫ বছৰ। খেল-ধেমালি কৰি থাকোঁতে এগৰাকী সহপাঠীয়ে প্ৰাঞ্জলৰ এটা চকুত সুমুৱাই দিছিল এডাল কাঠ পেঞ্চিল। ইয়াৰ পাছতেই প্ৰাঞ্জলৰ এটা চকু হৈ পৰে বিকল। চিকিৎসকে প্ৰাঞ্জলক পৰীক্ষা কৰি ক'লে যে ভৱিষ্যতে তেওঁ ইটো চকুও বিকল হৈ পৰিব পাৰে। চিকিৎসকৰ এই ভৱিষ্যতবাণীয়ে সঁচা হৈছিল। কিছুদিনৰ পাছতে প্ৰাঞ্জলৰ আনটো চকু হৈ পৰিছিল বিকল। মনোবল হেৰুওৱা নাছিল প্ৰাঞ্জলে। পিতৃ-মাতৃও প্ৰাঞ্জলৰ মনোবল দেখি মুম্বাইৰ দাদৰস্থ অন্ধ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰালে। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে পাছ কৰিলে প্ৰাঞ্জলে। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কলেজৰ ভিতৰতে প্ৰথম স্থানো দখল কৰিছিল প্ৰাঞ্জলে। প্ৰাঞ্জলৰ প্ৰবল মনোবলৰ সাক্ষী দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ও। এই শিক্ষানুষ্ঠানৰ পৰাই প্ৰাঞ্জলে আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পাছতে তেওঁ PhD আৰু MPhil কৰিছিল। সৰুৰে পৰাই সমাজ জীৱনৰ বাবে কিবা এটা কৰাৰ তাড়নাতে প্ৰাঞ্জলে সিদ্ধান্ত লৈছিল যে তেওঁ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত বহিব। ২০১৬ চনৰ UPSC পৰীক্ষাত ৭৭৩ সংখ্যক স্থান লাভ কৰাৰ পাছতে ভাৰতীয় ৰেলৱেত হিচাপ পৰীক্ষাগাৰত উচ্চপদস্থ চাকৰিৰ বাবে সুযোগ লাভ কৰিছিল প্ৰাঞ্জলে। কিন্তু দৃষ্টিহীন হোৱাৰ বাবে বিভাগে প্ৰাঞ্জলক প্ৰদান কৰা নাছিল চাকৰি। কেতিয়াও হাৰিবলৈ নিশিকা প্ৰাঞ্জলে পিছৰ বৰ্ষত সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত ১২৪ সংখ্যক স্থান লাভ কৰিলে, যাৰ বাবে আজি কেৰালাৰ ৰাজধানীত এজন উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰূপে কৰ্মৰত প্ৰাঞ্জল পাটিল। প্ৰশাসনিক বিষয়াৰূপে দায়িত্ব লোৱাৰ পাছত তেওঁ ক'লে, এই সফলতাৰ আঁৰৰ মানুহ মোৰ মা-দেউতা। থুলমূলকৈ এয়েই প্ৰাঞ্জল পাটিলৰ কাহিনী। ভাৰতবৰ্ষৰ প্ৰথমগৰাকী দৃষ্টিহীন মহিলা IAS বিষয়াৰ জীৱন সংগ্ৰাম। সকলোৰে জীৱনত সমস্যা একেই, কিন্তু অসমাধানৰ পন্থাইহে আনি দিয়ে পাৰ্থক্য। ধন্যবাদ। বিপুল মজুমদাৰ, গুৱাহাটী।